ভিতৰত কি কৰি আছে বে ওলাই আহ কি হৈছে তোমাৰ কিয় উঠতে তুফালে চিঞৰি আছ মা নাই গা ধুব গৈছে গা ধুবলৈ গৈছে হে এই গা ধুবলৈ গৈছে গা ধুবলৈ সময় নাপায় মাইকী মানুহ হৈ এতিয়ালৈকে গা ধুবলৈ থাকে এই চালা পিছাছে দেই ওলাই আহ দিনতে হে হপা গিলি আহিবা আৰু হতে হতে ঘৰত কাজিয়া কৰিবা লাজ নালাগে তোমাৰ চুপ থাক বুলি কৈছো হাল্লা নকৰিবে কৈ দিছো হাল্লা নকৰিবে নে তুমি হাল্লা কৰিছা পূজা এটা আহিল কাপোৰ এযোৰ দিব লাগে বুলি তোমাৰ কাণ্ডক জ্ঞান নাই কাপোৰ খুজিলে বৰ পইচা নাই কিন্তু হতে হতে মদ খাবলৈ পইচা ঠিকে থাকে 10 ৰুমত খাম 10 ৰুমত খাম মই সদায় মদ খাম পূজা নাচালেও চলি যাব কিন্তু মই মদ নাখালে অশুদ্ধ হৈ যাব নহয় লগৰ ছোৱালীবোৰে মোক সদায় ঠাট্টা কৰে মই বোলো মদাহীৰ ছোৱালী সেইকাৰণে মোক সিহঁতে পাত্তাই নিদিয়ে কোনে ঠাট্টা কৰে তোক কোনে ঠাট্টা কৰে কাৰ ইমান সাহস মোক মদাহী বুলি ক'বলৈ এই কোনে ঠাট্টা কৰে তোক হা কোনে ঠাট্টা কৰে এই মদ খাব বোলো মদ বুজিছা কাৰো ওচৰত আজিলৈকে বেইমানি কৰিবলৈ যোৱা নাই বুজিছা হে 10 ৰুমত খাইছো যদি মই নিজৰ পকেটত খাইছো এই বুজিছা কৈ দিবি সিহঁতক নিজৰ পকেটত খাইছো বুজিছা পূজাত কাপোৰ নিদিয়া নহয় মই পূজাতো নাযাওঁ আৰু মই স্কুলতো নাযাওঁ কৈ থলো তোমাক এই মাজনী চাও এইফালে মাজনী চাও এইফালে স্কুললৈ গ'লে কি হ'ব কচোন পঢ়া শুনা কৰিলে তোৰ কি লাভ হ'ব কচোন হা কি লাভ হ'ব আছে দেউতা আছে তুমি কেৱল মদ খাব বন্ধ কৰা চাবা মই এদিন হলেও তোমাৰ মুখত হাঁহি বিৰি নিয়াম হ'ব তই দুখ কৰিব নালাগে কিবা কৈ জোৰা কৰি হ'লেও তোক মই পূজা কাপোৰ আনি দিম হ'ব দে সঁচাই দিম এটা তই কাম কৰ তই যা আৰু মোৰ বৰ ভোক লাগিছে মায়েৰে ভাত দিবলৈ কবি যা হ'ব দেউতা যা মই মদ খাবলৈ এৰিলে মাজনীয়ে মোক মোৰ মুখত হাঁহি বিৰিঙাব গতিকে মই তাইক কাপোৰ দিম বুলি কোৱাৰ কাৰণে তাই যে কিবা আনন্দ ঘৰৰ বাহকে কেইটামান বেছি হ'লেও তাইক কাপোৰযোৰ দিব লাগিব নহ'লে বেচেৰীয়ে বৰ দুখ পাব এটা কাম কৰা ভাল আজি সেই মদন বেপাৰীক মাতি আনি বাঁহ কেইটামানকেই মই বেছি দিম আৰু সেই বাঁহ কেইটা বেছি এই মাজনীক মই কাপোৰ দিব লাগিব নহ'লে মাজনী যে কিমান দুখ পাব সৰলা